চেনেললৈ স্বাগতম জনাইছো। ভালে আছে নিশ্চয়। আমাৰ ভাৰত চৰকাৰ নতুন প্ৰচেষ্টা চলাইছে, অকণমান আপোনালোকক কথা পাতিম। তো কাৰ ভাল লাগিছে আমাৰ ভাৰত চৰকাৰ এইবাৰ নতুন এটা প্ৰচেষ্টা চলাইছে যে প্ৰতিটো ঘৰে ঘৰে আমাৰ জাতীয় পতাকা লগাব দিছে। তো গাড়ী মটৰ চাইকেল যিমান পাৰেতো জাতীয় পতাকা লগোৱাই কিনি যাব দিছেই। প্ৰতিটো ঘৰে ঘৰে আমাৰ জাতীয় পতাকা উত্তোলন কৰিব লাগিব। তো কিন্তু বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাই দিব। ইমান দেখুৱাই দিছোঁ এতিয়া আমাৰ গাঁৱত কেনেকুৱা পৰিৱেশ। এইখন হৈছে আমাৰ ঘৰৰহে হয়। ইয়াৰ নেক্সটত দেখুৱাইছোঁ আপোনালোকক। এইফালে এটা আছে আৰু ভাল লাগিছে। আমাৰ ভাৰত চৰকাৰ এনেকুৱা ভাল এটা প্ৰচেছ লৈছে যে প্ৰতিটো ঘৰে ঘৰে প্ৰতিটো গাড়ী মটৰ চাইকেল এনি বস্তুতে মানে আমাৰ জাতীয় পতাকাটো লৈ অনুমতি দিয়াৰ কাৰণে কিন্তু বহুত ভাল লাগিছে। প্লিজ কমেণ্ট বক্সত জনাই দিব কাৰ ভাল লাগিছে। জয় হিন্দুস্তান, জয় আই অসম।